গাইজ ওয়েলকাম টু বেক মাই ইউটিউব চেনেল নিজুদত নিকু। আশা কৰো আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছো। মই আজি আপোনালোকক বনাই দেখুৱাম বুলি ভাবিছো আচাৰ এটা। আচাৰটো হৈছে জলফাই আচাৰ। কেনেকেনো বনাই তাকে আপোনালোকৰ লগত অলপ মই শ্বেয়াৰ কৰো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো। এইখিনি হৈছে জলফাইখিনি মই ধুনীয়াকৈ ধুই কৰি ল'লোঁ। আপোনালোকেও ধুই কৰি ল'ব। আৰু জলফাইখিনি মই জোখ কৰি লোৱা নাই, যিহেতু আন্দাজতে লৈছোঁ। আধা কেজিতকৈ অলপমান কম হ'ব। মই পানীখিনি আগতে বহাই থৈছিলোঁ। এতিয়া মই জলফাইখিনি ঢালি দিছোঁ। তাৰ পাছত মই নিমখ দিম। মই নিমখ দিম 3 চামুচ। আপোনালোকেও জলফাইটো সিজোৱাৰ আগত নিমখ দিব, তেতিয়াহে আচাৰটো খাবলৈ ভাল লাগিব। আৰু আপোনালোকে জলফাইটো বৰ বেছি নিসিজাব, যিহেতু জলফাইখিনি সিজালেই অলপমান কালাৰ এটা উঠে, সেই কালাৰটোতে আপোনালোকে নমাই থ'ব। সেইখিনি মই টুকি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া মই কাটিম, সৰু সৰুকৈও কাটিম আৰু গোটা গোটাকৈও থ'ম, যাতে এনেকৈ চিৰা চিৰাকৈ কাটি ল'ব। তাত নিমখ আৰু হালধি সোমাব আৰু মছলাবিলাক সোমাব, খাই ভাল লাগিব। আৰু মই সৰু সৰুকৈ কাটিমো কেইটামান, গোটেইখিনি নাকাটো, কেইটামান কাটিম। আৰু আপোনালোকে গোটা গোটাকৈও থ'ব পাৰে আৰু এনেকৈ কাটি পেলাইও বনাব পাৰে। নিজ ইচ্ছামতে মই কাটিও ল'ম আৰু গোটা গোটাকৈও থ'ম। আৰু এইখিনি মই কাটি ল'লোঁ, চাওক ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব। আৰু মই এতিয়া ইয়াত হালধি মিক্স কৰিম। মই হালধি দিম 2 চামুচ আধা, আপোনালোকেও এনেকৈ দি ল'ব। এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম, যাতে হালধিখিনি জলফাইখিনিত ভালদৰে মিক্স হয়। চাওক মই ভালদৰে মিহল কৰি ল'লোঁ। চাওক ভিতৰত সোমাই গৈছে হালধি। তাৰপাছত মই দিম ৰ'দত এদিন দিম। চব মছলা 1 চামুচ লৈছোঁ, ক'লা জিৰা আৰু আজৱাইন 1 চামুচ, জিৰা 2 চামুচ লৈছোঁ, মিঠি গুটি আধা চামুচ লৈছোঁ, আৰু শুকান জলকীয়া 10টামান লৈছোঁ। মছলাখিনি ভজা হৈছে আৰু মই ঠাণ্ডা হ'বলৈ প্লেট এখনত থৈ ল'ম। মই প্লেটখনত মছলাখিনি বাকি ল'লোঁ। এতিয়া মিক্সিত ঢালিম। এতিয়া মই পিচি ল'ম ধুনীয়াকৈ, অলপ গোটা গোটাকৈ থ'ম। মছলাখিনি পিচি ল'লোঁ, বৰ বেছি মিহি কৰা নাই, অলপ গোটা গোটাকৈ থৈছোঁ, তেতিয়া ভাল হয়। মই ডাঙৰ কাপে 1 কাপ মিঠাতেল ঢালি দিলোঁ। তেলখিনি গৰম হ'ল, এতিয়া মই 5 ফোৰণ ঢালি দিছোঁ। মই এইখিনি এদিন শুকুৱাই ল'লোঁ। এতিয়া পিচি থোৱা মছলাখিনি ঢালি দিম। তাৰ পাছত দিম গৰম কৰি থোৱা তেলখিনি ঢালি দিছোঁ। এতিয়া মই দিম সোৱাদ অনুসৰি নিমখ 3 চামুচ দিম। আপোনালোকে দেখিছিলেই মই বইল কৰোঁতে দি লৈছিলোঁ নিমখ, সেইকাৰণে মই এতিয়া 3 চামুচ দিছোঁ। এতিয়া মই দিম ভিনেগাৰ দিম মই 2 চামুচ। আপোনালোক থাকিলে দিবও পাৰে, নাথাকিলে নিদিলেও হয়, কাৰণ দিলে বেছি ভাল হয়। তেতিয়া আচাৰটো ভাল হৈ থাকে বহুত দিনলৈকে, নহ'লে বেয়া হৈ যায়। তাৰপিছত এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম ভালদৰে, যাতে ভালদৰে মিক্স হৈ যায়। মই ধুনীয়াকৈ মছলাখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই বৈয়ামত ভৰাম, চিচাৰৰ বৈয়ামত। আপোনালোকেও চিচাৰৰ বৈয়ামটো ভালদৰে ধুই কৰি ল'ব, তাতে পানী নাথাকে তাৰ ভিতৰত, নহ'লে আচাৰটো বেয়া হৈ যাব, বেছি দিন খাব নোৱাৰিব।
এতিয়া মই তেলখিনি ঢালি দিম। যিখিনি থাকি গৈছিলে সেইখিনি ঢালি দিছোঁ। মোৰ বৈয়ামত ভৰোৱা হৈ গ'ল। চাওক, মই চিচাৰ বৈয়ামত ভৰাইছোঁ। আপোনালোকে চিচাৰ বৈয়ামত ভৰাব, আচাৰটো ভাল হয়। আৰু ৰ'দত দিব যাতে আচাৰটো ভাল হৈ থাকে। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু ইয়াক খাব পৰা যাব এসপ্তাহমানৰ পাছতহে। আচাৰ বনোৱা হৈ গ'ল। আচাৰখিনি বনালোঁ, মছলা যিখিনি দিবলগীয়া আছিলে দিছোঁ। আচাৰখিনি ভাল হ'লে হয় আৰু কমেণ্ট কৰি জনাব আপোনালোকে আচাৰখিনি কেনেকুৱা হৈছে দেখিবলৈ। আৰু এতিয়ালৈকে বৰ্তমান যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল আইকনটো অল কৰি ল'ব যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।